নিজে লিখা কবিতা আবৃত্তি কৰিবলৈ ওলাইছোঁ। কবিতাটোৰ শিৰোনাম ছাৰৰ স্মৃতিত মোৰ কবিতা। মানুহে কোৱাৰ নিচিনা মানুহে যদি মৃত্যুৰ পাছত আকাশত তৰা হৈ জিলিকি থাকে, তেন্তে মই কওঁ, ছাৰ আপুনি য'ত থাকে যেনেকৈ আছে সুখত থাকে। আপোনাৰ মৰম চেনেহবোৰ, আপোনাৰ ধেমেলীয়া মুখখন আৰু আপোনাৰ মন প্ৰাণ জোৰ কৰি দিয়া কথাবোৰ মোৰ এতিয়াও মন গৈছে। ছাৰ আপুনি আমাৰ পৰা গৈছে, আমাৰ মাজৰ পৰা গৈছে, কিন্তু আমাৰ মনৰ আৰু অন্তৰৰ পৰা নহয়। ছাৰ আপুনি য'ত আছে তাৰে পৰাই আমাক আশীৰ্বাদ দিয়ক। জীৱনৰ বহুতো আশা থাকে, বহুতো পূৰণ হয় আৰু বহুতো আধৰুৱা হৈ ৰৈ যায়। আৰু এনেদৰে এটা আশা মোৰো আছিল, কিন্তু সেই আশা বাস্তৱত ৰৈ থাকিল। মোৰ জীৱনত এটা আশা পূৰণ নহ'ল, কিন্তু এইটো আশা পূৰণ হওক। ছাৰ আপোনাৰ দৰে ময়ো এজন শিক্ষক হ'বলৈ ইচ্ছা। বাৰু ছাৰ আপুনি সুখত আছেনে? আপোনাৰ অতীতলৈ মনত পৰা নাইতো? যদি পৰিছে, অতীতৰ কথা পাহৰি ভৱিষ্যতলৈ কথা ভাবক, কাৰণ অতীতৰ কথা এতিয়া ভাবি মনত দুখ পাব নালাগে। বাৰু আপুনি য'ত আছে সুখত থাকক। নমস্কাৰ।